নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মই মিণ্টু কুমাৰে আপোনালোকৰ এই চেনেল যাযাবৰী টকশ্ব'লৈ পুনৰবাৰ স্বাগত জনাইছোঁ। ডক্টৰ বেজবৰুৱাৰ টুৰ এডভান্স বুকিং ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু তাৰ ওপৰতে মই এটি সৰু ভিডিঅ' আপোনালোকৰ লগত আগবঢ়াবলৈ গৈ আছোঁ। তেতিয়াহ'লে আহক পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। ডক্টৰ বেজবৰুৱা 2 এখন আহিবলগীয়া অসমীয়া চিনেমা হয়, যিখন পৰিচালনা কৰিছে প্ৰয়াত অভিনেতা নিপন গোস্বামী ছাৰে আৰু ইয়াত জুবিন গাৰ্গ, আদিল হুছেইন ছাৰ, সিদ্ধাৰ্থ নিপন গোস্বামী আৰু নিপন গোস্বামী ছাৰে নিজেও ইয়াত অভিনয় কৰিছে। এই চিনেমাখনৰ এডভান্স টিকেট বুকিং ইতিমধ্যে সমগ্ৰ অসমতে আৰম্ভ হৈ গৈছে আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এডভান্স টিকেট বুকিঙে যিটো ধামাকা দিছে, সঁচাকৈ আপোনালোকে গৌৰৱ কৰিব। সঁচাকৈ মজা ধামাকা দি আছে। পাঠান চলি আছে হলত, পাঠানৰ মাৰ্কেট ধুনীয়া লৈ আছে ভাল বহুত ঠাইত, কিন্তু ডক্টৰ বেজবৰুৱা 2ৰ এডভান্স টিকেট বুকিং, অগ্ৰিম টিকেট বুকিং যিটো মানে ঠাই দখল কৰিছে, যিটো স্থান লৈ আছে, সঁচাকৈ একদম ফালি দিছে। মই বুক মাই শ্ব'ত কেইখনমান ঠাইৰ চালোঁ, গুৱাহাটী, যোৰহাট, নগাঁও, তেজপুৰ, ইভেন লখিমপুৰ আৰু তিনিচুকীয়া। মই বুক মাই শ্ব'ত চালোঁ, 3 দিনৰ টিকেট একদম ধুনীয়াকৈ মানে ফুল হৈ গৈছে। গুৱাহাটীততো বহুত হলত টিকেট নাই, বিশেষকৈ ইভিনিং শ্ব'কেইটাত টিকেট একদম হাউচফুল। যোৰহাটত 2টাকৈ হল আছে, যোৰহাটততো মানে শ্ব'য়ে নাই, 3 দিনৰ কাৰণে টিকেট পূৰা ফুল। তিনিচুকীয়াতো ভাল অকুপেঞ্চি হৈছে। তাৰপিছত নগাঁও, তেজপুৰ এই দুখন ঠাইতো খুব ভাল টিকেট এডভান্স বুকিং হৈছে। ইনফেক্ট অকল শুকুৰবাৰ নহয়, যোনদিনাখন ৰিলিজ দিব সেইদিনা নহয়, আহিবলগীয়া 3 দিন, শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰ। আৰু এজন চিনেমা দৰ্শক হিচাপে, এজন অসমীয়া হিচাপে এইটো আমাৰ কাৰণে খুবেই ভাল লগা কথা। মোৰ কাৰণে এইটো খুবেই প্ৰাউডৰ কথা। সঁচাকৈ ভাল লাগিছে ডক্টৰ বেজবৰুৱাটোৱে ইমান ধুনীয়া এডভান্স টিকেট বুকিং কৰিছে। আশা কৰোঁ চিনেমাখন যাতে ভাল হওক, কণ্টেণ্টৰ ফালৰ পৰা, কাহিনীৰ ফালৰ পৰা, আৰু ৰাইজে যাতে আৰু আদৰি লওক। লগতে এখন ক্ৰিটিকেলি হওক, কমাৰ্চিয়েলি হওক, যাতে এখন ছাকচেছফুল চিনেমা হৈ ওলায়। সঁচাকৈ মই এজন দৰ্শক হিচাপে তাকে বিচাৰিছোঁ। সঁচাকৈ ভাল লাগিছে, এডভান্স টিকেট বুকিং ইমান ধুনীয়া হৈছে। এয়া আছিল এটা সৰু ভিডিঅ' আপডেট। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। ডক্টৰ বেজবৰুৱা 2 মেকাৰ্ছৰ ওচৰলৈকে যাতে আমাৰ এই ভিডিঅ'টো যাবলৈ সক্ষম হয়, তেনেকুৱাকৈ শ্বেয়াৰ কৰক। তেওঁলোকক গম পাওক যে হয়, ডক্টৰ বেজবৰুৱা 2ক আমি যাযাবৰী টকশ্ব'ৰ ফেমিলিয়ে ছাপোৰ্ট কৰি আছোঁ। তেতিয়াহ'লে বেছি পলম নকৰোঁ, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু যদি অন্তৰৰ পৰা কয় চেনেলটো ছাপোৰ্ট কৰিব। ধন্যবাদ।